নমস্কাৰ সকলোকে মোৰ অন্য এটা লং ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বহুত দিনৰ পাছত লং ভিডিঅ' আনিছো। মই লং ভিডিঅ' ইমান বুলি ক'বলৈতো বেয়াই হ'ব। মই লং ভিডিঅ' নবনাওৱে, কেতিয়াবা এটা দুটা আগতে দিছিলোঁ আৰু কাৰণ মই এলাহ বহুত বেছি আৰু যিহেতু মোৰ আজি ডিউটি নাই তাকে ভাবিছো মই আজি যেনেকৈ নহ'লে লং ভিডিঅ' বনামে। একেবাৰে বেলুন লগাই ফিনিছ কৰি পেলাই দেখাই আছো আপোনালোকক দেই। আমি এতিয়া বেলুন ফুলাই আছো, এতিয়া এটা লগাইছো আৰু এইফালে লগাইছো আৰু ইমান ধুনীয়াকৈ আমাৰ দাই জুবিন দা ফটো লগাইছে একদম সন্মুখতে। তাৰপিছতে এয়া ধুনীয়াকৈ ডেক'ৰেশ্যনটো আমি কৰিলোঁ, অকল বেলুন লগাইছোঁ আৰু তাৰপিছতে এতিয়া কলপুলি কিবা কিবি ফিটা চিটা লগোৱা হ'ব আৰু ধুনীয়াকৈ। আৰু আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো আজি শেষলৈকে চাব দেই আৰু মৰম লগাকৈ অকণমান কমেণ্ট কৰি দিব। আৰু এইফালে আমাৰ ককা দেই গাঁৱৰে হয় আৰু এইফালে জোকাৰি আছিলোঁ এনেই আৰু এইফালে বনাই আছে ধুনীয়া একদম মাছ মাংস ভাত। তাৰপিছতে মই কি হ'ল লং ভিডিঅ' বনোৱা অভ্যাস নাই, সেইকাৰণে মই তাতে ক'বলৈ পাহৰি থাকিলোঁ, সেইকাৰণে এতিয়া ভইচ অভাৰ দিবলগীয়া হৈছে। কি আনিছে আৰু এয়া আমাৰ নিজৰ আইতা দেই, আমাৰ পাপা ভাগৰ মা হয় আমাৰ আইতা। আৰু আজি মই লং ভিডিঅ' বনাইছোঁ সিহঁতক ঘৰ ভিডিঅ' চাই থাকিব দেই। আৰু কি ক'ম সদায় এনেকৈ থিয়কৈ বনাই থকা নহয়, কেমেৰাটো আছে এইফালে, মই চাইছোঁ সেইফালে। এয়া আমাৰ পেহী আহিছে দেই, পেহী নমস্কাৰ দিয়ক পেহী। পেহী আপোনাৰ আহোঁতে কিবা অসুবিধা হৈছে নেকি? এয়া পেহী পোৱালি, এয়া আমাৰ মাদাৰ ইণ্ডিয়া এণ্টি হৈছে। আৰু এতিয়া নাম লৈছে। মই ভাবিছোঁ মাজে মাজে এনেকৈ আপোনালোকক কৈ যাম, তেতিয়াহে গম পাব যে কি কৰিছে, নহ'লেতো এনেই ভিডিঅ'ত দেখালে গম নাপাব আপোনালোকে। আৰু এয়া আমাৰ গোটেই গাঁৱৰ ভকতসকল। এয়া নাই পাৰি কাম চাম নাকা অকল খাই আছে। এইভাগে অকণমান কাম কৰিছে বাৰু, এইগৰাকীও নাই কৰা কাম। এয়া কাম কওঁ নকওঁকৈ হৈ আছে। কষ্ট আছে এইভাগে মনতে কিবা এটা ভাবি কৰি আছে আৰু। গাইছ এয়া চয়াবিন ধুই আছে, দেখাই আছো। খানাটোতো এবাৰ দেখালোৱে, আকৌ এবাৰ দেখাব আহিলোঁ। এইফালে ভাতটো হৈ গৈছে অলৰেডি। তাৰপিছতে আমাৰ এই দুগৰাকীয়ে পাতি আছে আজি দুজনী আমি একো কাম নকৰোঁ দেই, ঘৰতে সকাম আছে। তাৰপিছতে এয়া নাম লোৱা শেষ হোৱাৰ পাছত এতিয়া নাম পাতি লৈছে, অকণমান আপোনালোকে চাই লওক। আৰু এতিয়া যে নাচি আছে সেইগৰাকী আমাৰ মা, চিনি পাইছেই চাগে। আমাৰ এইফালে যেতিয়া নাম পাতি লয় এনেকৈ আমাৰ ভকতসকল নহ'লে বোৱাৰীসকলে এনেকৈ ধুনীয়াকৈ নাচে। এফালে মাহীয়ে এইফালে চব্জিও বনাই আছে, লগতে আকৌ পুৰা একদম ভিডিঅ' বনাই আছে। আজিকালি ভিডিঅ' মেইন আৰু গম পাইছেনে। সেইফালে আৰু এজনী মাহীয়ে বনাই আছে পনীৰ, যিহেতু সকলোৱে মাছ মাংস নাখায় যে তেখেতলোকলে পনীৰ বনাই থকা হৈছে। আৰু এইয়া আমাৰ ঘৰৰ কাষৰে বাইদেউ দুজনী অকণমান বোলে লেট হ'ল ট্ৰেইনখন অহাত। আৰু এইফালে আমি পুৰা আম ৰোকাত ব্যস্ত হৈ গৈছোঁ এতিয়া। আৰু এইফালে আমাৰ মানুহখিনিও কাম কৰি আছে। কাম আৰু এদাই হ'বনে সকাম। ভকতসকলে নাম সামৰিলে, এতিয়া বিলাব লৈছে প্ৰসাদ। ধুনীয়াকৈ সকলোকে প্ৰসাদ দিয়া হৈছে। প্ৰসাদ খোৱাৰ পাছতে আমাৰ যিহেতু ভাত খোৱাই হয় আৰু এতিয়া আমাৰ ভাত খোৱা ভিডিঅ' আহি আছে, ৰ'ব দেখাই আছোঁ অলপ পাছত। অকল ভকতসকলে অহা নাই দেই, আৰু মানুহ আহি আছে, ৰ'ব দেখাই আছোঁ। এইফালেও আমাৰ ঘৰৰ ওচৰৰ আপাহেঁত আৰু বৌহেঁত খুৰীহেঁত আহিছে, আৰু মানুহ আহিবলৈ আছেই বাকী বাৰু। ধুনীয়াকৈ এতিয়া প্ৰসাদটো বিলাই খাম আৰু এতিয়া লাহে। প্ৰসাদ খাই হোৱাৰ পাছতে এইফালে এতিয়া আকৌ ভাত বিতৰণ কৰি আছে। আৰু কি বনাইছিলে উঠনিতো দেখাই আছিলোঁ আপোনালোকক। গাহৰি মাংস আছে, মাছ আছে, মাংস, পনীৰ, যিসকলে যি খায় আৰু চবেইতো চব বস্তু নাখায় যে, সেইটো কাৰণে এক্সট্ৰা কৰিব লগা হৈ গৈছে। এয়া আপা, এয়া জেঠাই, আপা আহোমৰ ভাষাত কছাৰী জেঠাই।
ভকতসকলে এতিয়া গৃহস্থক ধুনীয়াকৈ আশীৰ্বাদ দিলে। তাৰপিছত তেখেতলোকৰ নাম সামৰিলে। তেখেতলোকে যেতিয়া নাম সামৰাৰ পাছতে সকলো আইতাহঁত ককাহঁত উঠি পেলাই ধুনীয়াকৈ গ'লগৈ। গাহৰি মাংস খাই দিলি আহিব নেকি? আৰু এতিয়া ময়ো সামৰিছোঁ। আজিলৈ ইমানেই আছিলে ৰাইজ। বাই বাই, আকৌ লগ